সুপ্ৰভাত জনাই ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু ৰাতিপুৱাই দেউতাই মায়ে গাখীৰ খোৱাত লাগি আছে মানে দেউতাই অলপ হেল্প কৰি দিছে আৰু মায়ে গাখীৰ খীৰাইছে তাতে জীয়ানে দেউতাকৰ লগত খেলি আছে আৰু মই ৰাতিপুৱা সকলোখিনি কাম বন কৰি ৰাতিপুৱা ভাতকেইটা বোলো খাই লওঁ এয়া বায়ে বনাই দিয়া জলকীয়া আচাৰ সৰিয়হৰ আৰু তাৰে অকণমান লৈ লৈছোঁ বইল দালি লৈছোঁ তেনেকেই খাওঁ তাৰপিছত খাই বৈ লৈ গাটো শক্তিশালী কৰি লৈ কামত লাগি যাম বোলো আৰু মায়ে পিঠাগুড়ি খুন্দিছে সেই তাকে বোলো অলপ হেল্প কৰিবলৈ যাওঁ খুৰীহঁতৰ ঘৰত কিন্তু মায়ে অলৰেডি গোটেইখিনি খুন্দিয়ে পেলালে আৰু কেইটামানহে আছে তাতে গৈ মই দুচাপমান দিলোঁ বাকীখিনি মায়ে আৰু বমাই মিলি খুন্দিব আৰু সেইখিনি সময়তে আমাৰ ফিচাৰী মাৰিছিলে উৰুকাৰ দিনা ভিডিঅ' হয় এইটো তাৰপিছত সেয়া মাছবোৰ সকলোৱে মিলি ভগাই জিগাই লৈছে আৰু ঘৰৰ মানে পৰিয়ালৰ তিনিও ঘৰতে মাছটো ভগাই ল'লে আৰু একেলগে খাম বুলি ভাবিছিলোঁ কিন্তু সময় বহুত নাটনি হৈছে কামৰ সময়ত কেনেকৈনো খাই থাকিবলৈ সময় হয় সেইকাৰণে তাৰপিছত আকৌ এবাৰ গ'লোঁ মাৰ লগত লাগি দিলোঁগৈ গৈ পেলাই সেই পিঠাগুড়ি খুন্দি হৈ গ'ল যে তাৰপৰা পিঠাগুড়ি আনি অলপমান পিঠা বনাবলৈ থলোঁ আৰু মই তাতে তেল পিঠা কেইটামান আছিলে সেইকেইটাও বোলো বনাই কৰি আজৰি হৈ লওঁ কাৰণ সময়ে নাপাওঁ দেহাই কান্দি কুটি থাকে আৰু তাৰ গাটো বৰকৈ অসুস্থ তেনেকৈ দিনটো পাৰ কৰোঁ আৰু মই ভিডিঅ'টো আবেলি সময়ৰ পৰা আৰম্ভ কৰিছোঁ কিন্তু চাওঁতে ৰাতি 10টা বাজি গ'ল মোৰ কামেই শেষ হোৱা নাই আৰু ৰাতি 10টা বজাতো মই ঘৰ মুচি আছোঁ চাওকচোন এনেকৈয়ে মোৰ দিনবোৰ পাৰ কৰি আছোঁ আৰু কাম তাৰপিছত এইটো হৈছে বিহুৰ দিনা ভিডিঅ' আৰু ৰাতিপুৱাই শুৱাৰ পৰা উঠিয়ে মাইকী মানুহৰ কাম কি আৰু ঘৰ দুৱাৰ চাফ চিকুণ কৰা তেনেকৈ চাফ চিকুণ কৰিবলৈ লাগি গ'লোঁ ঘৰ সাৰি থাকোঁতেই জীয়ান শুৱাৰ পৰা উঠিলে আৰু তাক কোচত লৈ পেলাই বোলো বাহিৰলৈ যাওঁ তাৰপৰা মানুহজনে বাহিৰৰ পৰা মাত দিছে যে আনাৰলৈ আহিছে চাহ একাপ বনাই দিয়া মানে জীয়ানৰ ছেকেণ্ড দেউতাকজন আহিছে আৰু চাহ একাপ বনাবলৈ গৈছোঁ তাক কোচত লৈও আছোঁ সি পূৰা কাঁহী প্লেট যি য'ত পায় চব টানা আজোৱাত লাগি যায় আৰু চাহকাপৰ লগত বনোৱা পিঠা পনা সকলোখিনি দিছোঁ কাৰণ বিহুৰ দিনা আহিছে মানুহক খালী মুখে কেনেকৈ চাহকাপ দিওঁ সেইকাৰণে দিবলৈ লৈছোঁ আৰু জীয়ানক কোচত লৈ আছোঁ যে সি চাহ দিবলৈ সিও যায় তাৰপিছত চাহ বোলো গায়ে চাই গৰম চাহ পৰিলে কি হ'ব তাৰপিছত দেউতাকক দেখি পেলাই একদম ধুনীয়াকৈ হাঁহি এটা মাৰি দিছে আৰু বাপেকেও ফূৰ্তি আৰু বিহুৱান এটাও দিলে তাক বিহু বুলি দেউতাকে তাৰপৰা আহি গ'লোঁ দেউতাকৰ ওচৰতে তাকো থৈ আহিলোঁ থৈ আহি পেলাই ঘৰৰ ভিতৰত চাফ চিকুণ কৰাত লাগিছোঁ আগদিনাখনতো ঘৰ মুচিছোঁ দেখিছে পিছদিনাও মুচিছোঁ কাৰণ বিহুৰ দিনাখন ঘৰটো নুমুচিলে মনটো বৰ বেয়া লাগে এবাৰ ৰুমৰ বস্তুবিলাকো চিডিল কৰিব লাগে আৰু মানুহজনক কৈছোঁ যে তুমি চাটবাৰীখিনি বনাই থ'বা দেই তাৰপিছত আহিছোঁ দেখোন চাটবাৰী কাটাই নাই আকৌ মই জোৰ জবজ কৰা দেখি পটাপট চাটবাৰীকেইডাল বনাই দিলে আৰু মই সেইকণ সময়তে মাটিমাহখিনিও পিচি ল'লোঁ এহাক লগাই প্ৰথম গৰুজনীৰ মূৰত তেল দিলে কাৰণ জীয়ানৰ এইটো প্ৰথমটো গৰু বিহু হয় সেইকাৰণে তাৰ হাতৰে গৰুজনীৰ মূৰত তেল দিয়া হ'ল তাৰপৰা ডাঙৰ মানুহবিলাকে নোৱাইছে আৰু কাৰণ সিটো নোৱাব নোৱাৰে সি কোচতহে থাকে সেইকাৰণে তাৰ দেউতাই তাক কোচত লৈ গৰুজনীৰ মূৰত তেল দিলে আৰু তাৰপিছত মানুহজনে ভাইটিয়ে মিলি গৰুজনী নোৱাই কৰি তাৰপৰা গা পা ধুৱাই কৰি দিলে আৰু মই ভিতৰৰ কামত লাগিলোঁগৈ আৰু এয়া হৈছে আমাৰ গোটেই মানে গৰু বিহুৰ গোটেই সামগ্ৰীখিনি আৰু ইয়াৰে চাটবাৰী মিঠাতেল হালধি মাহ চব আৰু মোৰ ইমান ভাল লাগিছে এনেকৈ গৰু বিহুত গৰু চৰু নোৱালে খুব ফূৰ্তি লাগে কাৰণ বিহু মানুহৰ বিহুটো পিছত আহে কিন্তু গৰু বিহুৰ দিনাখনি নিজকে বিহু নিচিনা লাগে গৰুজনীক কেঁচা হালধি অলপমান খুৱাই দিলে তাৰপিছত মই চাটবাৰী মাৰিব নাপালোঁ যে সেইকাৰণে গৈ পেলাই গৰুজনীক চাটবাৰীৰ পৰাই লাও তিতা কেৰেলা তাৰপিছত হালধি চব নি এটুকুৰি খুৱাই দিলোঁগৈ তাৰপৰা যিকেইডাল চাটবাৰী আছিলে সেইকেইডাল আনি বছৰটোলৈ সংৰক্ষণ কৰি থ'লোঁ এয়া মানে গৰুৰ বেমাৰ আজাৰ নহ'বৰ কাৰণে গোহালি ঘৰত এনেকৈ চাটবাৰী ওলমাই থ'ব লাগে আৰু ময়ো থৈ দিলোঁ তাৰপিছত আহিলোঁ গৰুৰ জাকটো ৰেডি কৰিবলৈ গৰুৰ জাকটোতকৈ এয়া মৰলিয়াই দিছোঁ ভাং মাখিলতি আকৌ খেৰ তাৰপিছত দানা চব দি পেলাই জাকটো ৰেডি কৰি থ'লোঁ কাৰণ সন্ধিয়া সময়ত পটককৈ কোনপিনে কৰিম কোনপিনে নকৰিম লাগে সেইকাৰণে চব আগতীয়াকৈ ৰেডি কৰি থ'লোঁ আৰু গৰুৰ কাৰণে পিঠা বনাবলৈও আহি গ'লোঁ চাটবাৰীত থকা সকলোখিনি বস্তুৱে দিছোঁ তাত দিম অলপমান কেঁচা চাউল আৰু সেইখিনি দি পেলাই ধুনীয়াকৈ পিচি ল'ম কিন্তু কি হ'ব জোখমাখ নাজানো যে তাৰপৰা পানী অলপমান সৰহে হৈ গ'ল আৰু এয়া দিছোঁ গুড় অলপমান কাৰণ গুড়টো দিলে তিতা কেৰেলা তিতাটো নাইকিয়া হৈ যাব আৰু গুড় দিলে গৰুৱে খাই বহুত ভাল পায় ইয়াত দেখিছেনে মই পানীয়ে চানীয়ে দি দিলোঁ কিন্তু পিঠা নহ'ল একদম জোল নিচিনাহে হৈ গ'লগৈ তাৰপিছত আকৌ গৰুৰ ৰছীকেইডালত কেঁচা সূতা বান্ধিলোঁ কেঁচা সূতা কিয় দিয়ে মই নাজানো আপোনালোকে জানিলে কমেণ্ট কৰি জনাবচোন মাহঁতে সৰুৰে পৰা দেখি আহিছোঁ কেঁচা সূতাবিলাক দিয়া সেইকাৰণে ময়ো দিলোঁ আৰু তাতে দিলোঁ অলপমান তেল আৰু কেঁচা হালধি মাছ যিবোৰ পিচি ৰাখিছিলোঁ গোটেইখিনি সানি দিলোঁ সানি পেলাই অকণমান পানী ছটিয়াই কৰি মানে তিয়াই বুৰাই দিলোঁগৈ আৰু আগতে আমি নদীত গৈহে তিয়ন বৰণ কৰি দিওঁ কিন্তু আমাৰ এতিয়া নদী নাই সেইকাৰণে দমকলৰ পানীতে দিয়াব লগা হৈছে আৰু সেইখিনি সময়তে দেউতাই লৈ আহিলে প্ৰসাদ নামঘৰৰ পৰা প্ৰসাদখিনি বোলো খাই লওঁ কিন্তু খোৱাৰ আগতে বেলেগক দি থৈ আহোঁ গৰম দিন গোন্ধাই যাবও পাৰে ন সেইকাৰণে বোলো প্ৰসাদখিনি দি থৈ আহোঁ প্ৰথমতে খুৰীহঁতৰ ঘৰতে দি থৈ আহোঁ বুলি পাত দুখন লৈ ল'লোঁ লৈ পেলাই আহি গ'লোঁ খুৰীহঁতৰ ঘৰত দিবৰ কাৰণে
আৰু তাৰপিছত মানে আমাৰ গৰু সোনকালেই বান্ধে, সেইকাৰণে গৰুকেইটাৰ কাৰণে পানী চানী যোগাৰ কৰি থৈছিলোঁ যে মানুহজনে ক'লে গৰুকেইটা ধুনীয়াকৈ ভৰি হাত ধুৱাই দিয়া, কিন্তু মায়ে ডাঙৰজনী ধুৱালে, মই সৰু দমৰা পোৱালিটোকে ধুৱালোঁ আৰু ধুনীয়াকৈ বিচনী দি নতুন বাহ দিলোঁ। আৰু ঘৰত আহিলে এনেকৈ বিচনীৰ বাহ ল'বলৈ পালে বহুত ভাল লাগে। আজিকালিতো বিচনী নাইকিয়াই হ'ল, ফেনকেইখনেই থাকে। তাৰপিছত জাকটো জ্বলাই দিলোঁ, জাকটো দি পেলাই গোটেই ধোঁৱা কৰি দিছোঁ, যাতে সিহঁতৰ মহ মাখি কোনো একো কামুৰিব নোৱাৰে আৰু বছৰটোৰ কাৰণে সুস্থ হৈ থাকে, তাৰে কামনা কৰিছোঁ সিহঁতৰ। আৰু তাৰপিছত ঘৰ দুৱাৰ চাফ চিকুণ যে কৰিছিলোঁ, সেয়া চব পাৰি কৰি আজৰি হ'লোঁ। আৰু প্ৰসাদ দিব যাওঁতে খুৰীয়ে তেলপিঠা কেইটামানো দি পঠিয়াইছিলে, তাৰে এটা খাই চালোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানে, বাই।